ৰাজ্যত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 20,646 ক্ষমা কৰিব 20,646 লৈকে বৃদ্ধি পাইছে। না ওপৰতে মোৰ মূৰটোত গেপ থাকিলেই হ'ল, তলফালে মোৰ ভৰি চৰি দেখাইছা নাই? আৰু এই পকী গড় কাপ্লিং পথত বৰ্তমান ঠায়ে ঠায়ে এককাল আৰু ঠায়ে ঠায়ে এবুকুলৈকে পানী। এই নহয় তই মই এইফালে দেখুৱাবি, তই তেনেকৈ নহয়, তই মই কৰোঁতে ক'লেই হ'ল। তই মই এইফালে গুচি গ'লে তই কেমেৰাটো এইফালে নিম, মই তাৰপিছত দেখুৱাম নহয় তোক। তই মোক কেমেৰা ক'লৈ দিছ? মোক মাজত ল, মই মাজত থাকিব লাগিব। একদম পূৰা অলপ মানুহটো জোখত আছো নে? মই একদম ভৰি আছে, মই মাজত থাকিব লাগিব মানুহটো। আকৌ কেমেৰাৰ মাজত আছো নাই? ঠিক আছে। তই মোৰ ফালে কিয় ঘূৰাই আছ? নহয় তই এইটো চাউণ্ড ঠিকে আছে, তাত মাৰিছে নে চাউণ্ড ঠিকে? ৰাজ্যৰ চৌদিশে এতিয়া বানৰ ভয়ানক ৰূপ। আমি বৰ্তমান উপস্থিত হৈছোহি এখন টুলুঙা নাৱৰে এটা পৰিয়ালৰ বাসগৃহত। এই পৰিয়ালত লোকসকল বৰ্তমানেও পানীৰ মাজত আবদ্ধ হৈ আছে। আমি বৰ্তমান পৰিয়ালৰ লোকসকলৰ বুজ ল'বলৈ মই আগবাঢ়িব বিচাৰিছোঁ। মোৰ সহজ